গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? এয়া হৈছে চুতীয়া ৰাতিপুৱাৰ ভিউ আৰু মই বৰ্তমান আহিছোঁ আমাৰ চুতীয়া কন্যকা জিম মাৰিবলৈ। আৰু এইফালে চাওক, এয়া জিম মাৰি আছে। এতিয়া সময় হৈছে আপোনাৰ 6টা। তো ময়ো আহিলোঁ আজি সোমবাৰ প্ৰগ্ৰেম মাৰিবলৈ। এয়া দাদা কেইজনে মাৰি আছে আৰু এইফালে উদ্দীপন দাই অলপ পজিং দি দিলে। এইফালে আমাৰ ভাস্কৰ দাই বাটাৰফ্লাই মাৰিছে। আৰু আজি প্ৰগ্ৰেম উদ্দীপন দা আৰু মই একেলগে মাৰিছোঁ। খুবেই ভাল লাগিলে, বহুত দিনৰ মূৰত একেলগে প্ৰগ্ৰেম মাৰিছোঁ। আৰু আপোনালোকেও কেতিয়াবা জিমলৈ আহিব, কামৰ মাজতে অলপ জিমলৈও আহিব লাগে, নিজৰ শৰীৰটো অলপ ষ্ট্ৰং কৰিব লাগে। তো বন্ধু বান্ধৱীসকল, মোৰ আজি মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। মই আজি মাৰিলোঁ আপোনাৰ চেষ্টৰ প্ৰগ্ৰেম, চেষ্টৰ অলপ মাৰিলোঁ আৰু ট্ৰাইচেপৰ অলপ মাৰিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানখিনিয়ে আজি মোৰ মিনি ব্লগটো। তো কমেণ্ট কৰিব, লাইক কৰিব আৰু পেজটো ফ'ল'